আমাৰ বাইচি হে গুৱাহাটী বাইচি আমাৰ অতিকৈ মৰমৰ বাইচি চব বাইচি চক বাইচি বয়স কিমান হ'ল দুকুৰি বছৰমান হৈছে নেকি দুকুৰি যে নহয় দেই চাগে দুকুৰি বিচাৰ কৈছে আপুনি দুকুৰি বছৰ বোলে ইছৰাম দুকুৰি हेलो नमस्ते सभी का स्वागत करता हूँ फिर से मेरे यूट्यूब चैनल में। तो जैसे कि आप लोगों ने थंबनेल में देख लिया है, तो आज मैं करूँगा असम इसमें ब्लॉग নহয় এইটো আচলতে সৰি ক'বলৈ আছিলে কাৰণ কালি স্কুল আমাৰ কালি সকলোৱে জানে যে কালি টিচাৰ্ছ ডে আছিলে। তো টিচাৰ্ছ ডে মোক নিমন্ত্ৰণ জনাইছিলে। মোৰ আচলতে চবেই কৈ থাকে মোক যে অসমীয়াত ব্লগ বনাম মানে অসমীয়াত ব্লগ বনালে ভাল লাগিব এনেকৈ কয় মানে। তো ভাবিলোঁ আজি একেদিন হৈ গ'ল মোৰ আৰু তিনি চাৰিটা নহয় দুটা বা তিনিটামান আছে মানে পেণ্ডিং ব্লগ আছে, সেইবোৰ এডিটিং কৰিব পৰা নাই। মানে এইকেইদিন মই এটা কামত অলপ ব্যস্ত আছোঁ, তো সেইকাৰণে দিব পৰা নাই। তাৰ কাৰণে বহুত চৰি সকলোকে। তাৰপিছত কালি আছিলে টিচাৰ্ছ ডে দিনা মোক আগত প্ৰাইভেট স্কুলত কৰিছিলোঁ তাতে তেওঁ ষ্টুডেণ্টহঁতে মাতিছিলে মানে, তো তাত যাব নোৱাৰিলোঁ, গতিকে চৰি তাৰ কাৰণেও। তো তেনেকৈ গতিকে আজি নহয় আৰু দুটা বা তিনিটা ক'লোঁ নহয়। তো সেইটো পেণ্ডিং ভিডিঅ' দিয়াৰ পাছত তাৰপিছত আছামিছত ব্লগিং কৰিম আৰু এনেকৈ বুলি ভাবিছোঁ। আৰু আপোনালোকে ছাপৰ্ট নকৰে, আপোনালোকে অকল ভিডিঅ'টো অলপ চলাই কিনে তেনেকৈ থৈ দিয়ে, তাৰপিছত তেনেকৈ পাৰ কৰাই দিয়ে আৰু লাইক কমেণ্টটো নকৰে। কমচে কম লাইক কমেণ্ট কৰিব, তেতিয়াহে মোৰ অলপ আপোনালোকৰ এনেকৈ সঁহাৰি পালে মানে আমাৰ কি হয় অলপ আমি মটিভেট হৈ যাওঁ। চ' গতিকে আপোনালোকক বহুত ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে অলপ ছাপোৰ্ট কৰক, কাৰণ ময়ো নতুন এতিয়া ইউটিউবাৰ হয়, মোৰো সিমান তেনেকৈ জ্ঞান নাই মানে। আৰু এনেকৈ প্ৰথমেতো মই অসমীয়াতে বনাইছিলোঁ, পাছত আকৌ হিন্দীত বনাওঁচোন কিনো হয় বুলি কিনে এনেকৈ বনাইছিলোঁ। তো ভাল লাগিছে। আমাৰ আইতা আছে, আইতাই চাহ বনাই কিনে মোক খুৱাইছে। চ' এইটোৱে ক'ব লগা আছিলে। আজি গোটেই দিনটো শুই থাকিলোঁ মই মানে। কালি টিচাৰ্ছ ডে'ৰ পৰা আহিলোঁ, পূৰা মানে মাথা পূৰা বিষাই গ'ল। তাৰপিছত মাথা বিষাই কিনে কালিও ৰাতি শুই গ'লোঁ খানা নোখোৱাকৈ তেনেকৈ। আজি ৰাতিপুৱা উঠি কিনে খানা চানা খাই মেলি তাৰপিছত শুই থাকিলোঁ। পূৰা দিনটো শুইছোঁ। আইতাই পূৰা গালি পাৰি আছে মোক। আইতাই গালি অকল নাপায় মানে মৰমো কৰে। তো বহুত ভাল লাগে আইতাকো। এটা মানে ইয়াত আহি কিনে ইয়াত মই থাকোঁ, এইটো সেইটো মোৰ ৰুম হয়। তো ইয়াতে মই থাকোঁ। তো ইয়াত থাকি কিনে মোৰতো কোনো চিনাকি নহয়, ইয়াত থাকোঁ যিহেতু। তো তথাপি ইমান মানে নিজৰ ল'ৰা নিচিনা এনেকৈ মানে কেয়াৰ কৰে, তো বহুত ভাল লাগে মানে। এইটো ব্লগো বনাম এদিন। তো সেইটো আইতাকো কৈছোঁ মই যে এদিন ব্লগ বনাম দেই আইতা বুলি। তো আইতাকে হ'ব বুলি এনেকৈ কৈছে, সেইটো বনাম বাৰু। চ' আপোনালোকে তেনেকৈ মৰম দি থাকিব, তেতিয়া আমাৰ আৰু যোনে ভাবে যে মোক কিবা এটা উপদেশ দিব বিচাৰে তেওঁলোকে কমেণ্ট বক্সত লিখি দিব। চ' কমেণ্ট বক্সত আপোনালোকে লিখি দিব কি কেনেকৈনো মই কিবা বা অলপ চেঞ্জ কৰিব পাৰিম বা বেলেগ ধৰণে এনেকৈ ব্লগিং কৰিলে মানে ভাল লাগে। কৈছে মানুহবোৰে যে কিছুমানে কৈছে অলপ এক্সপ্ল'ৰ কৰিবলৈ মানে তাৰ বিষয়ে অলপ ক'বলৈ। তো সেইটোও অলপ চেষ্টা কৰিম, কাৰণ নতুন মই ব্লগাৰ কৰিছোঁ এতিয়া। তো লাহে শিকি যাম সেইবোৰ, অলপ চিনেমেটিক ভিউ অলপ শিকিছোঁ আৰু এডিটিং কৰিবলৈ চব কাম মোবাইলতে কৰোঁ। তো এটা লেপটপৰ প্ৰয়োজন হৈছে মোৰো। লেপটপ এতিয়া লাহে ল'ব লাগিব, কাৰণ পটককৈ হৈছোঁহে, ইমান এইটো লাগিব নহয়। চ' আপোনালোকে ছাপোৰ্ট কৰক। ছাপোৰ্ট কৰিলে মই আপোনালোকক ভাল ঠাইলৈ লৈ যাম। বহুত আশা আছে মানে, বহুত মানে গোটেই ৱৰ্ল্ডটো নহ'লেও মানে ফুৰিবলৈ মন আছে, ইচ্ছা আছে। চ' আপোনালোকক এনেকুৱা ভাল ঠাইডোখৰত দেখুৱাই যাবলৈ চেষ্টা কৰিম। চ' আপোনালোকৰ মৰম আৰু ভালপোৱা আৰু আপোনালোকৰ আশীৰ্বাদ মোক লাগিব, গতিকে আপোনালোকে আশীৰ্বাদ কৰি যাব। চ' ইমানে আছিলে আজি, এনেকুৱা ব্লগিং নহয়। চ' সেইটো আছিলে সকলোকে।
গাইজ অথনি আইতাৰ লগত চাহ খাই আছিলে এতিয়া আমি বৌৰ লগত এতিয়া ফুৰিবলৈ ওলাইছোঁ অলপ গধূলি সময় যিহেতু এইফালে আছে আমাৰ বৌ অঁ হাই বাই দুইটাই নেকি একেবাৰতে আচ্ছা তো কওক আপোনাক কেনেকুৱা লাগিছে আজি ভাল লাগিছে কেলে ভাল লাগিছে আপোনাক এতিয়া গধূলি সময় ঠাণ্ডা ঠাণ্ডা খোজকাঢ়িবলৈ আচ্ছা চ' বহুত দূৰ আহি গ'লোহি আমি গধূলি সময়ত খোজকাঢ়ি এনেকৈ বহুত ভাল লাগে আৰু এনেকৈ গধূলি সময় হ'লে মানে আমি কেতিয়াবা আহি যাওঁ কেতিয়াবা নহয় বৌয়ে সময়ে নাপায় ঘৰতে কামত ব্যস্ত হৈ থাকে আমাৰ বৌ এয়া চাই আছে মোবাইল চাওঁচোন কিনো চাইছে ৱা ৱা মোৰে ভিডিঅ' চাই আছে চাওঁ 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 চেণ্টেনেৰী পাৰ্ক এয়া চাওক ৱা চেণ্টেনেৰী পাৰ্ক মোৰ লাষ্ট ভিডিঅ' চাই আছে আমাৰ বৌয়ে ভাল লাগে দেই চাই বহুত ভাল পাওঁ ভাল লাগে থেংক ইউ তেনেদৰে আপোনালোকেও ছাপোৰ্ট কৰি থাকিব এনেকৈ চাই দিব গোটেই ফুল ভিডিঅ' চাই দিব একো স্কিপ নকৰাকৈ এনেকুৱা ধুনীয়া ধুনীয়া জেগা দেখুৱাই দিওঁ সঁচাকৈ জেগাবোৰ ধুনীয়া ধুনীয়া জেগাত লৈ যোৱা যে সেইকাৰণে ভাল লাগে আচ্ছা অঁ আৰু ধুনীয়া ধুনীয়া জেগাত লৈ যাবলৈ চেষ্টা কৰিম আৰু তো ফাইনেলি এতিয়া ঘৰলৈ ৰাওনা হৈছোঁ তাৰপিছত এতিয়া চানা খাই আছোঁ আমি এইফালে আমাৰ এগৰাকী বৌ আকৌ আহিলে যোগ দিছেহি বাদাম খোৱা আমাক ঠগিছে কেলে বাদাম বাদাম গান নাই জানো তো গতিকে এইটোৱে আছিলে আপোনালোকক বাদাম বাদাম কেঁচা বাদাম নকয় জানো সেমেকা বাদাম সেমেকা বাদাম সঁচাকৈ সেমেকি গৈছে আগতে দেই বাইচি আহক আহক সোনকালে আহক ইয়াত উঠিবলৈ আহক আকৌ এইফালে আহক সোনকালে আমাৰ কিবা এটা আনিছোঁ নহয় তো আমাৰ অতিকৈ মৰমৰ বাইচি আহি আছে বাইচি মানে আপোনালোকে জানেনে নাই যদি আপোনালোকে জানে বাইচি মানে কি কওক কমেণ্ট বক্সত জনাওকচোন আপোনালোকে কিমাননো জানে বাইচি মানে কি আহি গ'ল আমাৰ বাইচি হা অকলে অকলে নহয় ভিডিঅ' বনাইছোঁ বাইচি কৈ দিয়ক কিবা এষাৰ সেই গৰাকী বাইচি আমাৰ অতিকৈ মৰমৰ বাইচি কৈ আৰু কিবা এটা কৈ দিয়ক মোক অলপ বাইচি চক বাইচি বয়স কিমান হ'ল দুকুৰি বছৰমান হৈছে নেকি দুকুৰি যে নহয় দেই সঁচাকৈ দুকুৰি বিচা কৈছে আপুনি দুকুৰি বছৰ বোলে ইছৰাম দুকুৰি আখি হৈ গ'ল আখি পাৰ হৈ গ'ল আখি হ'লে তুমি মোক কেনেকৈ বিয়া পাতিবি আকৌ তো এনেকৈ ধেমালি কৰিছোঁ আৰু ইয়াতে বহুত থাকি কিনে ভাল লাগিছে মানে একদম মানে অকলশৰীয়া ফিলেও নহয় মানে চ' ইয়াতে আছোঁ আৰু জানো কিমান দিন থাকিম আৰু তাতে ভাল লাগিছে আৰু এনেধৰণৰ স্মৃতিবোৰ মনত থৈ দিবলৈ এনেকৈ মানে ব্লগিং কৰিব লাগে বাৰু তাৰপিছত তেনেকৈ আজি ভিডিঅ'টো নবনাওঁ বুলি ভাবিছিলোঁ এনেকৈ ভাবি থৈছিলোঁ মানে বনাওঁনে নবনাওঁ তেনেকৈ চাওঁচোন বনাই চাওঁচোন কেনেকৈনো হয় বুলি আজি বনাই দিলোঁ গতিকে আজিৰ পৰা আছামিছত ব্লগ বনাম আৰু দুটা আৰু ব্লগ বা তিনিটা আছে সময় নাপাইছোঁ নহয় এতিয়া তো সেইটো হোৱাৰ পাছতে মই আছামিছত ব্লগ বনাম গোটেই এইখন চক ইমান ধুনীয়া পৰিৱেশ আছে ইয়াত তো বঢ়িয়া লাগে থাকি কিনে তো লগ পাম নেক্সট ব্লগত এতিয়ালৈকে টিল দেন টাটা বাই বাই টেক কেয়াৰ তো নিজৰ কামত লাগি যোৱা গৈ থাকা